প্ৰভু যীশুখ্ৰীষ্টৰ পৰাক্ৰমী নামত মই সকলো দৰ্শককে অভিবাদন জনাইছোঁ। মই লিডিয়া। জিৰণি ঠাই এই চেনেলটো আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ। মই সকলো দৰ্শককে উৎসাহিত কৰিছোঁ যেন আপোনালোকে ধ্যান দি বিশ্বাসেৰে ঈশ্বৰৰ এই বাক্য শুনি গ্ৰহণ কৰে। কাৰণ ৰোমীৰ 1:16 এইদৰে লিখা আছে যে বিশ্বাস কৰাৰ সকলোজনলৈ শুভবাৰ্তাই পৰিত্ৰাণৰ অৰ্থে ঈশ্বৰৰ শক্তি। তাৰমানে যেতিয়া আমি শুভবাৰ্তা ঈশ্বৰৰ বাক্যক শুনি বিশ্বাস কৰি গ্ৰহণ কৰোঁ, তেতিয়া তেওঁৰ শক্তিয়ে আমাৰ জীৱনত কাম কৰে। যদি শয়তানৰ পৰা পোৱা অত্যাচাৰেদি আপুনি কষ্ট পাই আছে বা শৰীৰত কিবা অসুস্থতা ভুগি আছে, তেনেহ'লে ঈশ্বৰৰ বাক্য শুনক আৰু শুনি থকাৰ দ্বাৰাই বিশ্বাস হ'ব। বিশ্বাসে আপোনাক সুস্থতা আনিব। আমেন। আজি আমি কিয় যীশুখ্ৰীষ্টই নিজৰ তেজ ক্ৰুচত বোৱাব লগা হৈছিলে তাৰ বিষয়ে জানিবলৈ গৈ আছোঁ। আমি জানো যে আদিতে ঈশ্বৰ জীহুৱাই মানুহক আদামক যি আজ্ঞা দিছিলে, সেই আজ্ঞা নমনাৰ ফলত পৃথিৱীলৈ পাপ আহিছিলে আৰু এজনে কৰা পাপৰ যোগেদি মৃত্যু আহিলে। এইদৰে লিখা আছে, পলে লিখিছিলে পাচনি কৰ্মৰ 17:26। এইটো আপুনি যদি অসমীয়া বাইবেলত পঢ়ে তেনেহ'লে এনেকৈ নাপাব, কিন্তু মই এইখিনি কথা ইংৰাজীৰ নিউ কিংছ জেমছ ভাৰ্জনৰ পৰা পঢ়িবলৈ খুজিছোঁ। ইয়াত এইদৰে লিখিছে, He has made from one blood every nation of men to dwell on all the face of the earth. এইখিনি ঈশ্বৰে আদামৰ কথা কৈছে যে পৃথিৱীত বাস কৰিবলৈ এজনৰ তেজৰ দ্বাৰাই গোটেই জাতিবোৰ উৎপন্ন কৰা হৈছিলে। এইদৰে লিখা আছে। তাৰমানে আমি সকলোবোৰ মানুহ, পৃথিৱীত যিমানবোৰ মানুহ এতিয়ালৈকে আহিছে, জন্ম হোৱা যিমানবোৰ মানুহ, ইমান হাজাৰ বছৰৰ পৰা পিছতো যিমানবোৰ মানুহ জন্ম হৈছে, সেইবোৰ সকলোতে সেই একেটা বিষাক্ত পাপৰ তেজ আছে। আৰু সেইকাৰণে আমি কোনেও পাপ কৰিবলৈ শিকিব নালাগে। সকলোৱে আমি পাপ কৰোঁ কাৰণ আমি সেই পাপৰ স্বভাৱটো আদামৰ পৰা পাইছোঁ। আদামৰ তেজটো, পাপৰ তেজটো, বিষাক্ত তেজটো আমাৰ ভিতৰত থকাৰ কাৰণে আমি পাপ কৰিলোঁ আৰু সেইকাৰণে আমি পাপী হ'লোঁ। আৰু যেতিয়া আদামে ঈশ্বৰৰ আজ্ঞা অমান্য কৰিছিলে, যেতিয়া প্ৰলোভনত পৰি পেলাই পাপ কৰিলে আৰু মৃত্যু আহিলে, তেতিয়া ঈশ্বৰৰ পৰা পৃথক হৈ গ'ল। ঈশ্বৰৰ পৰা যিটো ৰিলেশ্যনশ্বিপ, যিটো ঈশ্বৰৰ লগত সম্পৰ্ক আদামৰ আছিলে, সেইটো ভাঙি গ'ল। মৃত্যু আহিলে। মৃত্যু মানে হৈছে সম্পৰ্কটো ভাঙা, মানে পৃথক হৈ যোৱা। যিদৰে এজোপা গছৰ ডালটো যেতিয়া কাটি পেলোৱা হয়, সেই মুহূৰ্ততে সেই ডালটো মৰি যায়। হ'ব পাৰে অলপ সময়ৰ কাৰণে সেই ডালটো সেউজীয়া হৈ থাকিব, ৰসাল হৈ থাকিব, অলপ সময়ৰ কাৰণে সজীৱ আৰু সুগন্ধি হৈ থাকিব, কিন্তু গছজোপাৰ পৰা পৃথক হোৱাৰ লগে লগে সেই ডালটো মৰি যায়। ঠিক তেনেকুৱাকৈ যেতিয়া আদামে পাপ কৰিলে, সেই মুহূৰ্ততে আদাম ঈশ্বৰৰ পৰা পৃথক হৈ গৈছিলে। আৰু আমাৰ কোনো ভাল কৰ্মই, আমাৰ কোনো সিদ্ধ পবিত্ৰ আচৰণে ঈশ্বৰৰ ধাৰ্মিকতাৰ যিটো মানদণ্ড, সেইটো কেতিয়াও আমি পাব নোৱাৰোঁ। আমি নিজৰ কৰ্মৰে আমি কেতিয়াও পৰিত্ৰাণ নাপালোহেঁতেন। আমি কেতিয়াও ঈশ্বৰৰ আগত তেওঁৰ যোগ্য হ'ব নোৱাৰিছিলোঁহেঁতেন। কাৰণ সৰু শিশু এটাৰ গাতো সেই একেই বিষাক্ত আদামৰ তেজ আছিলে আৰু কোনো সেইকাৰণে এজনে সিজনৰ কাৰণে মৰিবলৈও সম্ভৱ নাছিলে। পুৰণা নিয়মত যীশু অহাৰ আগতে জীৱ জন্তুৰ বলি কৰা হৈছিলে, কাৰণ ঈশ্বৰে এই বুলি আজ্ঞা দিছিলে লিভি পুস্তকৰ 11 যে শৰীৰৰ প্ৰাণ তেজত থাকে আৰু তোমালোকৰ প্ৰাণ প্ৰায়শ্চিত কৰিবৰ অৰ্থে মই সেই তেজ বেদীৰ ওপৰত দিবলৈ তোমালোকক দিলোঁ, কিয়নো
প্ৰাণৰ গুণে তেজেই প্ৰায়শ্চিত সাধক। তাৰমানে যীশু অহাৰ আগতে প্ৰায়শ্চিত কৰিবলৈ জীৱ জন্তুৰ তেজ বোৱা হৈছিলে। জীৱ জন্তুৰ তেজটোৱে খন্তেকীয়াভাৱে আমাৰ পাপটো আবুৰ কৰিছিলে, ঢাকি দিছিলে, যাতে আমাক ঈশ্বৰে আশীৰ্বাদ কৰিব পাৰে। কিন্তু সেই তেজটো সম্পূৰ্ণৰূপে মানুহৰ পাপ গুচাই দিবলৈ বা মোচন কৰিবলৈ যথেষ্ট নাছিলে। সেইকাৰণে প্ৰভু যীশু যোনে কোনো পাপ কৰা নাছিলে, যাৰ গাত কোনো পাপ নাছিলে, যোনে কোনো পাপ জানা নাছিলে, তেওঁ আমাৰ কাৰণে এই পৃথিৱীলৈ মৰিবলৈ আহিবলগীয়া হৈছিলে। আপোনালোকে জানেনে যে যীশুৰ যে কোনো পাৰ্থিৱ পিতৃ নাছিলে। যদি তেওঁ যোচেফৰ পুত্ৰ হ'লহেঁতেন, তেনেহ'লে তেওঁৰ গাতো সেই একেই বিষাক্ত তেজ, পাপৰ তেজ হ'লহেঁতেন। তেওঁৰ মাজত আৰু আমাৰ মাজত কোনো পাৰ্থক্য নহ'লহেঁতেন। কিন্তু পবিত্ৰ আত্মাৰ দ্বাৰাই মৰিয়মৰ গৰ্ভত যীশুখ্ৰীষ্টই গৰ্ভধাৰণ কৰিছিলে। তাৰমানে কুমাৰী মৰিয়মৰ গৰ্ভত ঈশ্বৰ আৰু মানুহ দুয়ো এক হৈছিলে। সেইকাৰণে যেতিয়া প্ৰভু যীশুৰ জন্ম হৈছিলে, তেওঁৰ গাত নিজেই ঈশ্বৰৰ তেজ আছিলে। নিজ ঈশ্বৰৰ নিষ্কলংক, নিষ্পাপ, দুখমুক্ত, সিদ্ধ, পবিত্ৰ, নিখুঁত তেজ আছিলে। আৰু সেই তেজটোৱেহে, সেই একমাত্ৰ প্ৰভু যীশুৰ পাপৰ্থক তেজ বলি উচৰ্গাইহে আমাক সম্পূৰ্ণৰূপে আমাৰ পাপবোৰ মোচন কৰিব পাৰিলেহেঁতেন সদাকালৰ কাৰণে। আৰু সেইটোহে, সেই অকল যীশুৰ তেজটোহে ঈশ্বৰৰ আগত গ্ৰহণযোগ্য আৰু বহুমূলীয়া আছিলে। সেইকাৰণে জগতৰ পাপ নিবলৈ তেওঁ ঈশ্বৰৰ মেৰ পোৱালি হৈ পেলাই আহিছিলে। এইদৰে পিতৰে লিখিছে, প্ৰথম পিতৰৰ 1:18 আৰু 19 আমি পঢ়িম এনেকৈ। ইয়াতে লিখা আছে যে তোমালোকৰ পূৰ্বপুৰুষৰ পৰা চলি অহা আচাৰ ব্যৱহাৰৰ পৰা তোমালোক সোণ ৰূপ আদি ক্ষয়শীল বস্তুৰ দ্বাৰাই যে মুক্ত হ'লা, এনে নহয়। নিৰ্ঘুণী আৰু নিষ্কলংক মেৰ পোৱালী স্বৰূপ খ্ৰীষ্টৰ বহুমূলীয় তেজৰ দ্বাৰাইহে মুক্ত হ'লা। আমেন। আমি খ্ৰীষ্টৰ বহুমূলীয়া তেজ, যিটো নিৰ্ঘুণী আৰু নিষ্কলংক আৰু নিখুঁত আছিলে, সেই তেজটোৰেহে আমি পৰিত্ৰাণ পালোঁ। আৰু ঈশ্বৰে এতিয়া আমাৰ খালী পাপবোৰ বাতিল কৰাই নহয়, তেওঁ আমাৰ সকলো পাপৰ ঋণ পৰিশোধ কৰিলে। আৰু আমাক তেওঁ যিটো প্ৰতিশ্ৰুতি নতুন নিয়মত দিছে যে আমাৰ পাপবোৰ এতিয়া স্মৰণো নকৰিব, সেইটো সম্ভৱ হ'ব পাৰিছে। কাৰণ তেওঁ আমাক অন্ধকাৰৰ পৰা পোহৰলৈ আনিলে। এইদৰে কলুচীত পলে লিখিছে, কলুচীৰ 1:13 আৰু 14 লিখিছে, তেওঁৱেই আমাক অন্ধকাৰৰ পৰাক্ৰমৰ পৰা উদ্ধাৰ কৰি নিজ প্ৰেমৰ পুত্ৰৰ ৰাজ্যত স্থানান্তৰ কৰি থ'লে। মানে খ্ৰীষ্টতহে আমাৰ মুক্তি অৰ্থাৎ পাপৰ মোচন আছে। আমেন। খালি আমি প্ৰভু যীশুক বিশ্বাস কৰি পেলাইহে আমাৰ পাপৰ মোচন হয়। তাৰমানে ঈশ্বৰে আমাৰ পাপবোৰ আৰু স্মৰণ নকৰিব। আমি ঈশ্বৰৰ সন্তান হ'বলৈ, আমি ঈশ্বৰৰ উত্তৰাধিকাৰী হ'বলৈ, সেই তেজে আমাক ঈশ্বৰৰ আগত থিয় হ'বলৈ সাহসেৰে আমাক তেওঁ যোগ্যতা দিলে। আমেন। যদি আপুনি মোৰ এই শুভবাৰ্তা, মই কোৱা কথাখিনিয়ে যদি বিশ্বাস কৰিছে, তেনেহ'লে প্ৰভু যীশুক আপুনি নিজৰ জীৱনত উদ্ধাৰকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰিব পাৰে। আৰু এইটো প্ৰাৰ্থনা মোৰ পিছত কৰিব পাৰে। চকুটো বন্ধ কৰি পেলাই খালী মোৰ পিছত ক'লেই হ'ল, হে পিতৃ ঈশ্বৰ, মই বিশ্বাস কৰোঁ যে প্ৰভু যীশু আপোনাৰ পুত্ৰ। তেওঁ মোৰ পাপৰ কাৰণে এই পৃথিৱীলৈ আহিছিলে। তেওঁ নিজৰ প্ৰাণ মোৰ কাৰণে ক্ৰুচত দিছিলে। মোৰ কাৰণে তেওঁ বলি হৈছিলে। তেওঁৰ তেজ
মোৰ কাৰণে বোৱা হৈছিলে যাতে মোৰ সকলো পাপবোৰ ক্ষমা হ'ব পাৰে। তেওঁ মৰি পেলাই জীয়াই গৈছিলে মোৰ ধাৰ্মিকতাৰ কাৰণে। আৰু আজি মই প্ৰভু যীশুক মোৰ উদ্ধাৰকৰ্তা আৰু প্ৰভু বুলি মোৰ হৃদয়ত গ্ৰহণ কৰিছোঁ। এইটো প্ৰাৰ্থনা মই যীশুৰ নামত, তেওঁৰ পৰাক্ৰমী নামত খুজিছোঁ। আমেন। যদি আপুনি এইটো প্ৰাৰ্থনা কৰিছে তেনেহ'লে আপুনি পাপৰ ক্ষমা পালে, আপুনি ঈশ্বৰৰ সন্তান হ'বলৈ আপোনাক অধিকাৰ দিয়া হৈছে, তেওঁৰ উত্তৰাধিকাৰী হ'লে আৰু সকলো আশীৰ্বাদবোৰৰ কাৰণে আপোনাক ঈশ্বৰে যোগ্য কৰিলে। আমেন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক।